হিৰণ তুমি কোৱা অসম কেতিয়া ভাৰতৰ এখন পূৰ্ণাংগ ৰাজ্য হিচাপে স্বীকৃতি পাইছিল 1950 দেৱজিৎ তুমি কোৱা অসমৰ আটাইতকৈ ডাঙৰ ৰেল জংচনটোৰ নাম কি লামডিং শুদ্ধ উত্তৰ ৰাহুল তুমি কোৱা অসম গ্ৰামীণ বিকাশ বেংক কোন চনত স্থাপন হৈছিল 2006 চনত 2006 চনত শুদ্ধ উত্তৰ দীপ তুমি কোৱা অসমৰ কোন ঠাইত মৰাপাটৰ কল কাৰখানা আছে শিলঘাট শুদ্ধ উত্তৰ এতিয়া কুলদীপ কোৱা অসমৰ কোন ঠাইত জুইশলা কাৰখানা আছে ধুবুৰী শুদ্ধ উত্তৰ এতিয়া ৰূপজ্যোতিয়ে কোৱা অসমৰ কোনখন জিলাৰ সাক্ষৰতাৰ হাৰ আটাইতকৈ বেছি কামৰূপ মেট্ৰ' শুদ্ধ উত্তৰ পাৰ্থ তুমি কোৱা অসমৰ কোনখন জিলাৰ সাক্ষৰতাৰ হাৰ আটাইতকৈ কম ধুবুৰী জিলা শুদ্ধ উত্তৰ এতিয়া ৰাজাসেন তুমি কোৱা অসমৰ কোনখন জিলাত আটাইতকৈ বেছি ধান উৎপাদন হয় কামৰূপ জিলা শুদ্ধ উত্তৰ এতিয়া আয়ুষ কোৱা আহোম সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী ক'ত আছিল চৰাইদেউ শুদ্ধ উত্তৰ এতিয়া কিশোৰ কোৱা কিশোৰৰ উত্তৰটো হৈছে প্ৰশ্নটো হৈছে আহোম সাম্ৰাজ্যৰ শেষ ৰাজধানী ক'ত আছিল যোৰহাটত